নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আজি আমি বহুত দিনৰ মূৰৰ অন্তত আজি আকৌ এজন সতীৰ্থক লৈ ৰক্তদান কৰিবলৈ আহি আছোঁ লখিমপুৰ মেডিকেল কলেজ। আমি আপোনালোকক দেখাম আমাৰ সতীৰ্থই ৰক্তদান কৰা মুহূৰ্ত। আপুনি আহক, ৰক্তদান কৰক, লগতে নিজৰ লগতে আন 4জনৰ জীৱন ৰক্ষা কৰক। আমি আহি আছোঁ লখিমপুৰ ব্লাড বেংক, পাইছোঁহি আমি ব্লাড বেংক। আপোনালোকক দেখাইছোঁ ব্লাড বেংকৰ পৰিৱেশটো। আমাৰ সতীৰ্থই ৰক্তদান কৰা কক্ষত সোমাইছে। আহক আমি আমাৰ সতীৰ্থৰ কাষলৈ যাওঁ। আমাৰ সতীৰ্থ পিকু হাজৰিকাই ৰক্তদান কৰা মুহূৰ্ত। আহক আমি তেওঁৰ পৰা জানো তেওঁ আজিলৈকে কিমানবাৰ ব্লাড ডনেট কৰিলে। তুমি কেইবাৰ ব্লাড ডনেট কৰিছা? ৰক্তদান কৰোৱা হওক সংস্থাৰ তৰফৰ পৰা তোমালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰক্তদান কৰোৱা হওক সক্ৰিয় সদস্য পিকু হাজৰিকা, তেওঁৰ পৰাও দুআষাৰমান জানিব বিচাৰিছোঁ। তুমি আজিলৈকে কিমানবাৰ ৰক্তদান কৰিলা? মই 8বাৰ কৰিলোঁ আজিলৈকে। হয়, ৰক্তদান কৰি কেনেকুৱা লাগে? ৰক্তদান কৰি বহুত ভালেই লাগে। হয়, ৰক্তদান কৰাৰ পিছত মানে কেনেকুৱা ফিল হয়? ফিল বুলি ক'বলৈ গ'লে বহুত মানে মোৰ কোনো অনুভৱ নহয় যে মই ৰক্তদান কৰিছোঁ। যেনেকৈ আগতে থাকোঁ তেনেকুৱাই থাকোঁ। হয়, আৰু ভালেই লাগে ৰক্তদান কৰি পেলাই। হয়, আৰু মই ৰক্তদান কৰাৰ পিছত মই বহুত ডেভেলপ হৈছে। শৰীৰৰ পৰা আদি কৰি বেমাৰ আদিৰ পৰা আদি কৰি চব ফালৰ পৰা ডেভেলপেই হৈছে, ভালেই হৈছে বুলি ক'ব লাগিব। হয়, সেইকাৰণে মই ক'ব বিচাৰোঁ যে ৰক্তদান কৰিব লাগে। ৰক্তদান এটা মহাদান, আৰু যিসকলে এতিয়াও ৰক্তদান কৰা নাই সকলোৱে কৰিবলৈ ওলাই আহক। কাৰণ আজি যদি বেলেগ উপায়েৰে যদি কাৰোবাক সহায় কৰিব নোৱাৰিলেও আপুনি ৰক্তদান কৰি পেলাই বেলেগ এজনৰ জীৱন উদ্ধাৰ কৰিব পাৰিব ৰক্তদান কৰাৰ পিছত। ইয়াকে মই কৈছোঁ। তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সক্ৰিয় সদস্য পিকু হাজৰিকাই ৰক্তদান কৰা সেই অসহায় ব্যক্তিজনৰ কাষলৈ যাওঁ ব'লক। দাদা, আপোনাৰ ব্লাড কিমান ইউনিট প্ৰয়োজন হৈছিলে? আমাৰ 3 ইউনিট প্ৰয়োজন হৈছিলে। আপোনাৰ অপাৰেশ্যন কেতিয়া হ'ব? আমাৰ অহাকালি হ'ব। হয়, আপোনাৰ অপাৰেশ্যন কৰা ব্যক্তি আপোনাৰ কোন হয়? মোৰ শাহুৱে হয়। হয়, আমাৰ আজি ৰক্তদান কৰোৱা হওক সংস্থাৰ 2জন সক্ৰিয় সদস্যই আপোনাক ৰক্তদান কৰিলে। হয়, আৰু তেওঁলোকক আপোনাৰ তৰফৰ পৰা কি আহ্বান কৰিব? আমাক ৰক্তদান কৰাৰ কাৰণে আমি বহুত সুখী হৈছোঁ। তাৰ বিনিময়ত আমি ধন্যবাদ দিছোঁ। হয়, আপোনালৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিসকল সক্ৰিয় সদস্যই ৰক্তদান কৰি অসহায়সকলৰ ৰক্তদান কৰি গৈ আছে, তেওঁলোকৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰো যাতে সুস্বাস্থ্য দিয়ে ভগৱানে। ধন্যবাদ। যদি আপোনাৰ এটোপাল ৰক্তই আন 4জনৰো উপকাৰ সাধন কৰে, তেতিয়াহ'লে আপুনিও ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। আপুনিও ৰক্তদান কৰোৱা হওক, পৰিয়ালৰ অংশীদাৰ হওক। আজি